সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এই কথা অৱগত যে অহা কালিৰ পৰা নিৰ্বাচনী আয়োগে অসমৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিব। নিৰ্বাচনী আয়োগে আমাক এখন চিঠি লিখিছিলে যে অহা 1 তাৰিখৰ পৰা আমি কোনো ধৰণৰ প্ৰশাসনিক গোটসমূহৰ হাল সলনি কৰিব নোৱাৰো। তাৰ মানে বিভিন্ন সময়ত আপোনালোকে দেখিছে যে আমি মাজুলীৰ পৰা গোলাঘাটলৈকে গাঁও ট্ৰেন্সফাৰ কৰিছো, লখিমপুৰৰ পৰা মাজুলীলৈ গাঁও আনিছো, বিভিন্ন জিলা মহকুমা আমি মাজে মাজে গঠন কৰো, ব্লক গঠন কৰো, পঞ্চায়ত গঠন কৰো। এতিয়া নিৰ্বাচনী আয়োগে কলে যে 1 জানুৱাৰীৰ পৰা এই ধৰণৰ কোনো নতুন প্ৰশাসনিক গোট আপোনালোকে গঠন কৰিব নোৱাৰিব। আৰু কেতিয়ালৈকে নোৱাৰিব? যেতিয়ালৈকে ডিলিমিটেশ্যন আয়োগে কাম শেষ নকৰে। তাৰমানে আমি সময়সীমাটো নাজানো যে কিমান দিনলৈকে এই বেন অৰ্ডাৰটো আমাৰ ওপৰত থাকিব। সেইবাবে প্ৰশাসনীয় দিশৰ পৰা যিমানবিলাক কাম আমি সময়ে সময়ে কৰি থাকিব লাগিছিল বা কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলো, সেই গোটেইবোৰ কাম আজিৰ কেবিনেটত আমি শেষ কৰিলো, যাতে নিৰ্বাচনী আয়োগে আমাক নতুন প্ৰশাসনিক গোট সৃষ্টি কৰিব যি বাধা দি থব অহাকালিৰ পৰা, তাৰ পৰিপ্ৰেক্ষিতত আমি যাতে নিৰ্বাচনী আয়োগৰ কোনো ধৰণে তেওঁলোকৰ বাধা নিষেধক আমি অমান্য নকৰো। দ্বিতীয়তে, আজি কেবিনেটত আমি যথেষ্ট বেদনা লৈ আৰু মনত দুখ কৰি, মনত আমি সকলোৱে যথেষ্ট দুখী, কিন্তু অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত আৰু এক প্ৰকাৰ ক'ব গ'লে আমাৰ জাতি মাটি ভেটি প্ৰশাসনিক শক্তিশালী কৰা বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি আমি অত্যন্ত দুখ সহকাৰে কেইটামান সিদ্ধান্ত ল'বলগীয়া হৈছে। মই অসমৰ মানুহক, অসমৰ ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে নিবেদন কৰিম যে এই সিদ্ধান্ত কেইটা আমি কিন্তু ব্যক্তিগত লাভালাভ বা দলীয় লাভালাভৰ কাৰণে লোৱা নাই। এইটো অত্যন্ত এৰাব নোৱাৰা কামৰ কাৰণেহে এই সিদ্ধান্ত কেইটা আমি বছৰৰ শেষৰ দিনটোত ল'বলগীয়া হৈছে। আৰু মই নিজেও এইকেইটা লৈ ভাল পোৱা নাই, কিন্তু কেতিয়াবা দেশৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, প্ৰশাসনৰ স্বাৰ্থত প্ৰয়োজন হলে আমি কঠোৰ সিদ্ধান্ত ল'ব লাগে। আৰু এনেকুৱা এটা সিদ্ধান্ত লৈছো, আৰু তাৰ কাৰণে যিসকল ৰাইজে মনত অলপ দুখ পাব, তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত ক্ষমাও বিচাৰিছো। সিদ্ধান্ত কেইটা এনেকুৱা হল যে আমি বিশ্বনাথ জিলা গঠন কৰিছিলো আৰু ময়ে ঘোষণা কৰিছিলো, মোৰ হাতেদিয়ে বহুতখিনি কাম আগবাঢ়িছিল। আজি আমি বিশ্বনাথ জিলাখনক পুনৰ শোণিতপুৰ জিলাৰ লগত একত্ৰীকৰণ কৰিবলগীয়া হ'ল। ডেফিনেটলি বিশ্বনাথৰ ৰাইজে দুখ পাব, কিন্তু এইটো কিছু সময়ৰ বাবে লোৱা সিদ্ধান্ত। আমাৰ কিছু ৰোড মেপ আছে আৰু খুব সোনকালে আমি পুনৰ বিশ্বনাথ জিলা আমি উভতাই দিব পাৰিম। এইটো এটা অত্যন্ত সাময়িক সিদ্ধান্ত। আমাৰ ৰাইজৰ স্বাৰ্থত, প্ৰশাসনৰ স্বাৰ্থত, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি ল'বলগীয়া হৈছে ই এটা সিদ্ধান্ত। দ্বিতীয় সিদ্ধান্তটো হ'ল হোজাই জিলাখনকো আমি নগাঁও জিলাৰ লগত পুনৰ সংলগ্ন কৰিবলগীয়া হ'ল। তৃতীয় সিদ্ধান্তটো হ'ল বজালী জিলাখনকো আমি বৰপেটা জিলাৰ লগত পুনৰ সংলগ্ন কৰিবলগীয়া হ'ল। অবভিয়াছলি দক্ষিণ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ জিলা নাছিলেই, গতিকে আমাৰ অসমত 35খনেই জিলা। গতিকে এই হোজাই নগাঁও জিলাৰ একত্ৰীকৰণ, বৰপেটা বজালীৰ একত্ৰীকৰণ,
শোণিতপুৰ আৰু বিশ্বনাথৰ একত্ৰীকৰণ আৰু BTAD এৰিয়া তামুলপুৰ আৰু বাক্সাক আমি একত্ৰীকৰণ কৰিবলগীয়া হ'ল। তাৰমানে অসমত 4খন জিলা কমি যাব আৰু তামুলপুৰ পুনৰ বাক্সাৰ লগত যাবগৈ, বিশ্বনাথ শোণিতপুৰৰ লগত যাবগৈ, হোজাই নগাঁৱৰ লগত যাবগৈ, বজালি বৰপেটাৰ লগত যাবগৈ। কিন্তু এই সিদ্ধান্তটো সদায় কাৰণে নহয়, জাতীয় জীৱনৰ স্বাৰ্থত এটা ট্ৰেনজিশন ফেজৰ কাৰণে অকণমান সময়ৰ কাৰণে প্ৰশাসনৰ স্বাৰ্থত, জাতীয় জীৱনৰ স্বাৰ্থত ই এটা অন্তৰ্বৰ্তীকালীন বা অলপ কম সময়ৰ কাৰণে এই সিদ্ধান্তটো আমি লৈছো আৰু এই সিদ্ধান্তটো আমি উপযুক্ত সময়ত ইয়াত আমি পুনৰ বিচাৰ বিবেচনা কৰিব পাৰিম। ৰাইজক মই সেই বিষয়েও ডেফিনেটলি প্ৰতিশ্ৰুতি দিম। অৱশ্যে সুকীয়া আৰক্ষী জিলা চলি থাকিব, নায়িক জিলা চলি থাকিব আৰু যিমানবিলাক জিলা পৰ্যায়ৰ কাৰ্যালয় ইতিমধ্যে স্থাপন কৰা হৈছিল সেইবিলাকো নিৰ্দিষ্ট নিয়মত চলি থাকিব। বিভিন্ন জাগাত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ চলি আছে, সেইসমূহো চলি থাকিব। এটা সামান্য সময়ৰ কাৰণে এইটো লোৱা এটা সিদ্ধান্ত, এই সিদ্ধান্তটো সদায় কাৰণে লোৱা সিদ্ধান্ত নহয়, এটা বিশেষ প্ৰশাসনিক কাৰণত জাতীয় জীৱনৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ভৱিষ্যতৰ কাৰণে চিন্তা ৰাখি এই সিদ্ধান্তটো আমি ল'বলগীয়া হৈছে। মই অত্যন্ত বিনম্ৰতাৰে হোজাই, বিশ্বনাথ, বজালি আৰু তামুলপুৰবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছো। এটা দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, প্ৰশাসনৰ স্বাৰ্থত, চৰকাৰৰ স্বাৰ্থত কম সময়ৰ কাৰণে এই সিদ্ধান্তটো ল'বলগীয়া হৈছে। আমি সকলোৱে খুব দুখিত। কালিও গোটেই ৰাতি আমি ইয়াত হোৱা নাই, আপোনালোকে দেখিছে যে ৰাতিপুৱা মই 5টালৈকে ইয়াতে বহি আছো। আমি বহুতখিনি চিন্তা চৰ্চা, কালি আমাৰ মন্ত্ৰী কোনেও হোৱা নাই, আমি ইয়াতে আছো, আপোনালোকে চব দেখিছে, ৰাতিপুৱা 5টালৈকে আছো। এই সিদ্ধান্তখিনি ল'বলগীয়া হৈছে, মই ৰাইজৰ সহযোগিতা কামনা কৰিম।